বৰষা বৰষা নামিছে প্ৰত্যাশা নাৰানা 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 নাৰানা। এই ভোলা দেখা নাই সি তোক কি শাস্তি দিলে সেই বগাই তোক এইটোৱে মিছা কথা ক'লা। বেটা শাস্তি পাইছি হ'লেও কিন্তু আৰু এটা শাস্তি দিব লাগিছিল নহ'লে আৰু বাঢ়িব গতিকে তাক বেলেগ এটা শাস্তি দিব লাগিছিল। হয় নহয় সি বাঢ়ি যে থাকিব তাক আৰু কিবা এটা শাস্তি দিব নহ'লে আমাক আৰু য'ত ল'ব। মোৰ তাতে কিন্তু এটা বঢ়িয়া আইডিয়া এটা আছে ভাই। কি আইডিয়া আছে কচোন কওঁ। এই শুন কিন্তু সিটো আমাৰ কথাটো নুশুনিব না। আমাৰ কথা নুশুনিব নাই কিন্তু আমাৰ মাষ্টাৰটোৰ কথাটো শুনিব। তাক না নিজে চব কাম কৰি যাম বুজিছে না। এতিয়া তোমাৰ এবাৰ নহয় নিজে কৰিছোঁ। সেইটোৱে কৰা ভাল হ'ব। হা তই সঁচাকৈ কৈছে না? সঁচাকৈ এনে নাচনি আছে নে? ডাল বেকাৰ আচনি মামাই দিছি। সেই মই মাষ্টাৰটো আহিবলৈ মই গম নাপাম নেকি? মই কিছু মই যোৱাকালি মই আচলতে নাম চাম লিখি আছোঁ আৰু এতিয়া আচলতে পাম মই। হয় নেকি? কিন্তু আচলতে আমি কেনেকৈ নাম লিখিব লাগিব? কেনেকৈ আমি পইচাখিনি পাম? তই এটা কাম কৰিবি, আজি তই নাম লিখি যাবি বুজিছে না। এতিয়া যাবি অলপ দেৰিকৈ নাম লিখি আছে যে গধূলি 6টামান বজাৰ লাগি তই ভিতৰতে যাবি। কিন্তু নাম ক'ত লিখছি? নাম ডিষ্ট্ৰিক্ট কোৰ্ট যি আছে ডিষ্ট্ৰিক্ট কোৰ্ট, এই ডিষ্ট্ৰিক্ট কোৰ্টত লিখছে নাম। হয় নেকি? মই যাই আছোঁ। ধন্যবাদ। আপনি বিয়া ফুটছি আছে একদম। এই ভাই বাপ চাকরিতে কিবা ফল দে মোর বাপারে যাব বুঝছি না যাবি গোটেইকেইটাই খানা খাবা ঘৰত খানা দিম যা মই মানুহকেইটাবা মাত পাই আছোঁ কালি ভাবো গতিকে যাবি গোটেইকেইটাই। আপনার কিন্তু উকিল হয়ে গেলে বঢ়িয়া চাচ্ছি ভাই, বঢ়িয়া একদম। সেইটো কিন্তু হয় তহঁতৰ আশীৰ্বাদতে হৈছে দিয়া আৰু তহঁতে সদায় সহায় কৰি থকা মোক। ওটা আমারও ভাল লাগছে তুমি চাকরি যে পাই, কিন্তু আপনার কথা এটা কবা লাগছিলে। কি কথা কওঁচোন কো। এই আমার কি জানা মানে বগা যি আছে বগা ই মস্ত বদমাছ হে। সেইটো কথা মই গম পাইছোঁ সি বহুত বদমাছ হৈ থাকে। এটা শাস্তি দিয়াৰ কাৰণে মই প্লেন এটা কৰিছোঁ। কি প্লেন কওঁচোন কো। খালি মোক সহায় কৰি দিলে হ'ল। সেই কি চিন্তা কৰা মই বঢ়িয়াকৈ সহায় কৰি দিম। তহঁতে মোক কিমান সহায় কৰা মই সেইকাৰণে তহঁতক সহায় কৰিম আৰু বদমাছৰ বিৰুদ্ধে মই সহায় কৰি বহুত ভাল পাওঁ ভাবো যা সহায় কৰি দিম তহঁতক চিন্তা কৰিব নালাগে। ধন্যবাদ সি যাব দিয়ক আজি তাক বঢ়িয়াকৈ মজা দিলে হ'ল। তাৰমানে ছাৰ কি হৈছে জানেনে এটা মই এটা মস্ত এটা বদমাছ এটা অপৰাধী এটা লৈছোঁ দুনিয়াৰ মানুহৰ পৰা দুনিয়াৰ মিছা কথা কৈ পেলাই দুনিয়াৰ মানুহক ঠগাই ডকাইত কৰে চুৰ কৰে বদমাছ কাম কৰে তাক আমি ইয়াতে কিবা অলপ শাস্তি দিয়াৰ ব্যৱস্থা কৰিম নে পাৰিম নে গতিকে তাক লৈছোঁ বহুত তাৰমানে এখন ঘৰত মানে বহুত উৎপাত কৰি মাৰিছে সি। এই সেনে অপৰাধীকে মই একদম বেয়া পাওঁ। তাক মাতি লৈ আহা, তাক মই দি আছোঁ মজা। তাক মাতিছোঁ আহি আছে সি। দিনে বসে আপনি ধৰক আপনি এটা ভালে নামটো সোনকালে লিখি ল'ব পাৰিম আৰু। নাম নহয় তই চব লিখিব লাগিব। তই কি বদমাছ কাম কৰিছে চব ক'ব লাগিব আজি ইয়াতে কোৰ্টত বুজিছে না। চব ক'ব লাগিব। কিন্তু মই এটা আঁচনি চুই কৰিব আহিছোঁ। এটা আঁচনি বেলেগ মিছা কথা কৈ পেলাই এইগিলা চবকে উভতি দিব নিছে আৰু আঁচনি লাগে তোক চেহেলত চব ওলাই যাব তোৰ তাতে। কি হ'ল মোক হাতে বুট দিব লাগে কি হ'ল এইগিলা কাম। এই দিনা বুজছ এক লৈ আহোঁ এবাৰ দেখি তাৰপৰা দাউৰি যাব নোৱাৰে এৰাজি গধূলি মিটিং কৰিব কম ভাবোঁ আজি সেয়া কুকুৰৰ পোৱালি। নাই মোক চবে বুদ্ধ বনাইছি। বুদ্ধ তই বেলেগক বুদ্ধ আৰু তই ক'ব দিছে তোক বেলেগে বুদ্ধ বনাইছে ব'ল হ'ব তোৰ মিছা কথা কম শুনিবা পিছত।